হেল্ল' এভৰিৱান, এইটো মোৰ ইউটিউবত প্ৰথম মিনি ব্লগ হয়। আশা কৰোঁ আপোনালোকে মৰম দিব। ৰাতিপুৱা শুই উঠিয়ে ডিউটিলৈ দৌৰা-দৌৰিকৈ আহিলোঁ আৰু এইটো হৈছে আদাবাৰীত থকা NCS স্কোৱাৰ মল। আৰু অকণমান যোৱাৰ পিছতে মই মোৰ ডিউটি স্থান পালোঁ। আৰু যিহেতু প্ৰথম ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ, গতিকে ভিডিঅ' ইমান বেছি কৰা হোৱা নাই। আৰু মই মিঠা বস্তু প্ৰিয়ৰ বাবে সন্ধিয়াৰ সময়ত বেছিভাগ মই জিলাপিয়েই খাওঁ। আৰু আমাৰ ষ্টাফবোৰেও এনেকৈ জিৰণিৰ সময়ত বেডমিণ্টন খেলে, গতিকে ময়ো অকণমান খেলিলোঁ। আৰু ডিউটি শেষ হৈ অহাৰ পিছত হঠাৎ বৰষুণ এজাকো আহিল আৰু বৰষুণৰ ফলত ৰাস্তাবোৰ ইমান ধুনীয়াকৈ চাফ-চিকুণ হৈ উঠিছে। আৰু ডিউটিৰ পৰা অহাৰ পথত এই ফাষ্টফুডৰ দোকানবোৰ দেখি কিবা খাওঁ খাওঁ লাগি যায়, গতিকে ময়ো অকণমান ঘুগুনি খাই ৰুমলৈ বুলি আহিলোঁ। ধন্যবাদ।